মানুহজনক সোনকালে সুস্থ কৰি দিয়া যেন। ময়ো তেখেতৰ মুখলৈ চাব নোৱাৰো। ৰাতি টোপনি থাকে, ল'ৰা ছোৱালী দুটাৰ মুখলৈ চাব অকমান সহায় কৰে যেন। কিডনিক দিবলৈ মোৰ নিজৰ ডাঙৰ ল'ৰাক মোৰ এটা কিডনিক দিবলৈ সাজু হৈছোঁ। তেওঁ দুইটা কিডনিতে বিকল্প হৈছে। তাকে মুখ্যমন্ত্ৰীয়ে যেন মোৰ ল'ৰাটোক নতুন জীৱন দি মোৰ পৰিয়ালটো যেন কণ কণ শিশুকেইটাক উদ্ধাৰ কৰিব লাগে। তই আহ্বান কৰিছোঁ জানা। নাম ৰাজু শইকীয়া, গড়মুখ গাঁও। আজি 6 মাহেই হ'ল আৰু মানে মোৰ প্ৰেছাৰটো বাঢ়ি আছিলে। এই বাঢ়ি থকাৰ কাৰণে মই দেখাইছিলোঁ ডিব্ৰুগড়ত দেখাওঁতে মোক ক'লে কিডনী প্ৰব্লেম আছে বুলি ক'লে। এতিয়া মই ডিব্ৰুগড়ত দেখালোঁ, গুৱাহাটীত দেখালোঁ, তাৰপৰা চেন্নাই পালোঁগৈ। কিডনী দুটা বিকল বুলি কৈছে। এতিয়া চিকিৎসা চলাই আছোঁ যদিও ট্ৰেন্সপ্লান্ট কৰিবলৈ মানে কৈছে। এতিয়া আৰ্থিক হিচাপে বহুত অসুবিধা হৈছোঁ, মানে নোৱাৰিছোঁগৈ চলাব, কি কৰোঁ কি নকৰোঁ। সেয়েহে অসমৰ ৰাইজৰ ওচৰত আৰু হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰত মই সহায় বিচাৰিছোঁ।